এই এটাই নতুন পদ্ধতি যে আপোনালোকে কৰিব লাগিব শিক্ষকসকলে যে আপোনাৰ ল'ৰা বা ছোৱালী ভাৱে প্ৰথমে আমাৰ স্কুলৰ সুনাম অৰ্জন কৰিব লাগিব কাৰণ আপোনালোকে যে গৈছে এই লেপটপৰ যে ভিডিঅ'টি ৰেকৰ্ড যে আপোনালোকৰ যে চেষ্টা কৰিছে আপোনালোকে যে অন্তত সদিচ্ছা আছে এই কথাটো ৰেকৰ্ড কৰিব এইটো আমাৰ চি এম ডাঙৰীয়া বা সময়ত পি এম ডাঙৰীয়া সময় ইন্সপেক্টৰসকলক এইবিলাক দেখুৱাব পাৰিব যে আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰাটো হৈছে সেইকাৰণে গাৰ্জেন মিটিঙত কেতিয়াবা ভালদৰে থাকি চবে আহিবলৈ ক'ব লাগিব এই লেপটপৰ দ্বাৰা বহুত কামত হ'ব আনকি এই লেপৰ দ্বাৰা হয়তো গাৰ্জেনসকলৰ ভাগৰ অটোনমাস কাউন্সিল এডুকেশন ডিপার্টমেন্ট সৌজন্যত অনুষ্ঠিত Ceremonial distribution of tablet PC to school. এই সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ কাৰ্বি শিৰোমণি তথা কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় ডক্টৰ তুলজাৰাম ৰহান ডাঙৰীয়া এই সভাত উপস্থিত আমাৰ শ্ৰদ্ধাৰ ডিফুএলৰ বিধায়ক বিদা সিং লেং ডাঙৰীয়া কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ডেপুটি স্পিকাৰ প্ৰমুখ্যে সন্মানীয় ইএম এমএসি সকল আৰু এই সভাত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল পোনপ্ৰথমে মই সকলোকে নমস্কাৰ যাচিছোঁ কাৰ্ডম জুঠাই খুলুম্বাই ইতিমধ্যে উপলব্ধি বক্তা তথা বিধায়ক ডাঙৰীয়া বহুতো গুৰুত্বপূৰ্ণ বিষয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰিছে ঠিক তেনেকৈ মই মোৰ দৃষ্টিত মোৰ চিন্তাধাৰাত বিশেষকৈ আজি এই কাৰ্যসূচীৰ লগত জড়িত বিষয়সমূহৰ ওপৰত এষাৰ ক'ব বিচাৰিছোঁ বিশেষকৈ টিচাৰ্ছসকলৰ বাবে যে আজি অসম চৰকাৰে আমাৰ সকলো শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে শিক্ষামন্ত্ৰী ৰামেশ পেগু ডাঙৰীয়া তেওঁলোকৰ নেতৃত্বত অসমৰ সকলো জিলাত বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে কিছুমান আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিৰ ভিতৰত বিশেষকৈ এই টেবলেট পিচি ডিষ্ট্ৰিবিউশ্যনৰ এটা অংশ হিচাপে আজি আমি এই সভাত উপস্থিত হৈছোঁ গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ এখন জিলাৰ মানদণ্ড শিক্ষাৰ মানদণ্ড যদি জুখিবলৈ যায় তেনেহ'লে প্ৰথম আমি টিচাৰ্ছসকলৰ ওপৰত 1217 লেপটপ দিয়া হৈছে আৰু সেইটো ক্ৰাইটেৰিয়া আছে নৰ্মছ আছে 195 ইনৰলমেণ্ট ষ্টুডেণ্ট হ'লে 1,000 পাব আৰু এটা যদি এবভ হয় এনেধৰণৰ এটা ক্ৰাইটেৰিয়া আছে সেইটো দুটা টেবলেট পিচি পাব তাৰপিছত 1500 ষ্টুডেণ্ট এনৰলমেণ্ট যদি থাকে তেওঁলোকৰ কাৰণে আকৌ 5টা টেবলেট পাব আৰু যিবিলাকৰ এটেণ্ডেঞ্চ তেওঁলোকৰ গৈছেনে নাই সেই গোটেইখিনি সেই লেপটপৰ লগতে মনিটৰ কৰি থাকে আৰু যিমানখিনি মিড ডে মিল আছে গভৰ্ণমেণ্টৰ পৰা যিটো বিনামূলীয়া দিয়া আছে যে খোৱা বস্তু যিটো দিয়া আছে সেইবিলাকৰ ল'ৰা ছোৱালীয়ে পাইছে তেওঁলোকৰ মনিটৰ কৰি থাকে আৰু ই লাৰ্ণিং চিষ্টেমটো সেই টেবলেটৰ জৰিয়তে কৰা হ'ব
এই গোটেইখিনি ইয়াত ক্ৰাইটেৰিয়া আছে, সেই গোটেইখিনি আজি আমি কাৰ্বি আংলঙৰ এডুকেশ্যনৰ ছিষ্টেমৰ পৰিৱৰ্তনৰ স্বাৰ্থত আমি বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ, ডক্টৰ ৰুনুজ পেগু অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ তেখেতক ধন্যবাদ দিব লাগিব। কাৰ্বি আংলঙৰ চুকে কোণে পাহাৰ এৰিয়া যিবিলাকৰ টিচাৰ্ছবিলাকৰ বহুতো এবচেণ্ট আমি দেখা পাওঁ, আৰু সেই এবচেণ্টৰ সেই টেবলেট ডিষ্ট্ৰিবিউটে থাকিব নোৱাৰে, তাৰে ল'ৰা ছোৱালী ভাল হ'ব। তাৰ কাৰণে আপোনালোকৰ মিডিয়াবিলাক আমাৰ ছাপোৰ্ট কৰিব। 1270 ঠিক আছে। অ' ঠিক আছে।